নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি খেজুৰৰ বিভিন্ন লাভদায়ক গুণাগুণৰ বিষয়ে ক'বলৈ গৈ আছোঁ আৰু মাত্ৰ 3 দিনে 3টাকৈ খেজুৰ খাওক আৰু চাওক আপোনাৰ দেহত কি কি পৰিৱৰ্তনে দেখা দিয়ে। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। খেজুৰত আইৰণৰ মাত্ৰা বহুত বেছি থাকে। লগতে পটাছিয়াম, প্ৰটিন, ফাইবাৰ, কেলছিয়ামো ভৰপূৰ থাকে। খেজুৰ খোৱাৰ লগে লগে আমাৰ দেহত অতি সোনকালে এনাৰ্জি প্ৰদান হয়, কাৰণ খেজুৰত প্ৰচুৰ পৰিমাণে নেচাৰেল চুগাৰ পোৱা যায়। আপুনি যদি সদায় ৰাতিপুৱা খাদ্যৰ লগত 3টা খেজুৰ খায়, তেন্তে গোটেই দিনটো আপোনাৰ কেতিয়াও ভাগৰুৱা অনুভৱ নহয়। যিবোৰ মানুহৰ এনিমিয়া বেমাৰ আছে, মানে যাৰ তেজত হিমোগ্লোবিনৰ পৰিমাণ কম আছে, তেওঁলোকে খেজুৰ খাবলৈ আৰম্ভ কৰক। যাৰ দেহত আইৰণৰ পৰিমাণ কম আছে, তেওঁলোকেও খেজুৰ খাবলৈ আৰম্ভ কৰি দিয়ক। নিশ্চয় উপকৃত হ'ব। যাৰ কনষ্টিপেশ্যনৰ সমস্যা আছে, তেওঁলোকে খেজুৰৰ জুচ বনাই খাব পাৰে। কেনেকৈ বনাই মই কৈ দিছোঁ। ৰাতি আপুনি 3 বা 4টা খেজুৰ পানীত তিয়াই থৈ দিব। ৰাতিপুৱা সেই পানীতেই খেজুৰকেইটা মিক্স কৰি জুচ বনাই ল'ব আৰু খালী পেটত খাব। এনেধৰণে যদি সদায় কৰে, তেন্তে আপুনি কনষ্টিপেশ্যনৰ পৰা হাত সাৰিব পাৰিব। খেজুৰ যদি গাখীৰৰ লগত মিলাই খোৱা যায়, তেতিয়া আৰু বেছি ভাল হ'ব। গৰ্ভৱতী মহিলাই খেজুৰ খোৱাটো বহুত বেছি লাভদায়ক, কাৰণ খেজুৰত এনে কিছুমান পোষক পদাৰ্থ থাকে যি মহিলা আৰু শিশুৰ দুয়োজনৰ কাৰণেই উপকাৰী হয়। খেজুৰ হাৰ্টৰ কাৰণেও বহুত উপকাৰী, কাৰণ খেজুৰত ছডিয়াম আৰু পটাছিয়াম থাকে, যাৰ দ্বাৰা হাৰ্ট ৰেট কণ্ট্ৰলত থাকে। ব্লাড প্ৰেছাৰো কণ্ট্ৰলত থাকে। যদি আপুনি সদায় 3টাকৈ খেজুৰ খায়, তেন্তে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনাও বহুত কমি যায়। খেজুৰত থকা ভিটামিন বি আমাৰ নাৰ্ভৰ কাৰণেও বহুত উপকাৰী হয়। লগতে ই আমাৰ ব্ৰেইনটো ফ্ৰেছ কৰি ৰাখে। যাৰ টোপনিৰ পৰিমাণ কম আছে, তেওঁলোকে সদায় 3টাকৈ খেজুৰ খাব। খেজুৰ খালে চকুজুৰিও সুস্থ হৈ থাকে। যাৰ ভৰিৰ গাঁঠি বা আঁঠুৰ বিষ হয়, তেওঁলোকে দিনত এবাৰ হ'লেও গাখীৰৰ সৈতে খেজুৰ খাব। এনে কৰিলে আপোনাৰ হাড়দি মজবুত হ'ব আৰু বিষ নাইকিয়া হ'ব। যিসকলৰ ওজন বহুত কম, তেওঁলোকেও সদায় 7 বা 8টা খেজুৰ গাখীৰৰ লগত খালে অতি সোনকালে ওজন বাঢ়িবলৈ ধৰিব। সৰু ল'ৰা-ছোৱালীক যদি খেজুৰ খাবলৈ দিয়া যায়, তেতিয়া সদায় সুস্থ হৈ থাকে আৰু সিহঁতৰ গ্ৰথ ভাল হয়। এতিয়া আপোনালোকে গম পালে খেজুৰৰ কিমানবোৰ গুণ আছে। যদিহে ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতি। বাই বাই এণ্ড টেক কেয়াৰ।